ঘটনাটো মানে 4 মাহ হ'ল ছোৱালীজনী বিয়া দিয়া হৈছিল। ছোৱালীজনী দেউতাৰ ঘৰ আগলাছৰ পৰা 2 নং ধৰিয়াকে বিয়া দিয়া হৈছিল আপোনাৰ আবুল হুছেইন নামৰ ল'ৰাটোৰ লগত। আৰু ল'ৰাটোৰ দেউতাৰ নাম হ'ল আপোনাৰ এই মজি বেপাৰী। তো 4 মাহ বিয়া হওঁতে বিয়াৰ এসপ্তাহমান পিছৰ পৰাই তাৰমানে ফোন কৰি থাকে দেউতালৈ, পইচা দিব লাগে। এই আজি কয় 1 লাখ দিব লাগে, কালি কয় 2 লাখ দিব লাগে। তো ছোৱালীৰ দেউতাটো আকৌ মোৰ দাদা লাগে, মোক কৈ থাকে। ফেমিলিৰ লগত আলোচনা কৰি থাকে যে এনেকৈ কথা বস্তুখিনি পইচা বিচাৰি থাকে। তো কিহৰ কাৰণে পইচা বিচাৰে আমি যাওঁ তাত। তো কালি দিনত 2টামান বজাত ছোৱালীজনী ঘৰৰ পৰা ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে যে টকা 2 লাখ আজি দিনৰ ভিতৰত নিদিলে ছোৱালীজনীক ৰাতি মাৰি পেলাম আৰু মাৰি পেলাই ডেড বডিটো ঘৰত দি থৈ আহিম। এইবুলি কোৱাতে ছোৱালীৰ দেউতাই আমাৰ লগত কথা পাতিলে। তো আমি ফোন কৰি ক'লোঁ যে আজি একো কৰিব নালাগে হুলস্থুল, ৰাতিপুৱাই আমি গৈ আছোঁ। যোৱাৰ পিছত কি হয় পইচা দিব লাগিলে দিম, কিবা দৰকাৰ থাকিলে দিবও লাগিব পাৰে। তো সেইখিনি কৈ 3টামান বজাত আকৌ ফোন আহিলে যে বেয়াকৈ মাৰিলে ছোৱালীজনী। মাৰাৰ পিছত ছোৱালীজনী মাহী এজনী আছিল ওচৰতে, মাহীজন গ'ল ওচৰত যাই ছোৱালীজনী আনিম বুলি কোৱাতে নিদিলে। নিদিয়াৰ পিছত মাহীজন ঘূৰি অহাৰ ঘৰ আহি পোৱাই নাই ঘূৰি, তেতিয়া মাৰি পেলাই তাৰমানে ৰছীৰে ওলোমাই থ'লে ঘৰত। গিৰিয়েকৰ নামটো হ'ল আবুল হুছেইন। গাঁও হ'ল ধৰিয়াখেতি। ঘটনাটো আপোনাৰ যোৱাকালি ৰাতি আমি খবৰ পাইছোঁ সেইটো ঘৰৰ পৰা 5টা বজাত। এইটো সন্দেহ বুলি ক'ব নোৱাৰি, যিহেতু সিহঁতে 2টা বজাত ফোন কৰি আমাক ডাইৰেক্ট কৈয়ে দিলে যে আজি যদি আপোনালোকে পইচাখিনি লৈ উপস্থিত আমাৰ ঘৰত নহয়, তেতিয়াহ'লে আমি ৰাতি ডেড বডিটো থৈ আহিম আপোনালোকৰ ঘৰত। কিন্তু ডেড বডিটো থৈ নাহিল, আমি যাই লৈ আহিলোঁ। ছোৱালী ঘৰৰ আগলাছৰ এজাহাত দিছোঁ, মঙলদৈ থানাত দিছোঁ। OC ছাৰৰ লগত ৰাতি কথা পাতিছোঁ, OC ছাৰে নিজে যাই উঠাই লৈ আহিছে, লগত বাইদেউ গৈছিল। তো আজি পষ্টমৰ্টম কৰাৰ কাৰণে মঙলদৈ চিভিল হস্পিটেলত 4 মাহ হৈছিল। 4 মাহ সম্পূৰ্ণ হোৱা নাই, 3-4 দিন কমে আছে। যৌতুক বিচাৰিছে, যৌতুকৰ কাৰণে বিচাৰিছে। তাৰমানে 2 লাখ টকা এডভান্স দিব লাগে সিহঁতক, হয়। কিন্তু বিয়া দিয়াৰ সময়ত আমি যিখিনি বস্তু দিব লগা আছে গোটেইখিনিয়ে দি দিছোঁ। আপোনাৰ চোফাৰ পৰা আৰম্ভ কৰি বিচনাৰ পৰা আৰম্ভ কৰি যিমান যি লাগে সেইখিনিতো দিয়াই হৈছে। এই 15 দিনমান আগত টকাও 20,000 দিয়া হৈছে, তাৰমানে জোৰ জবস্তি কৰাৰ কাৰণে। ইহঁতৰ ঘৰৰ পৰা আমাক নোযোৱাৰ কাৰণে, ফেমিলিক নোযোৱাকৈ দেউতাই তাৰমানে 20,000 টকা দি দিলে ল'ৰাটো। দিয়াৰ পিছত এতিয়া 2 লাখ টকা লগা হৈছে যৌতুকৰ কাৰণে। আগৰ পৰাই হাৰাশাস্তি কৰি বিয়াৰ এসপ্তাহ পিছৰ পৰাই মাৰপিটটো চলি থাকে। কিন্তু এই 4 মাহ হ'ল বিয়া দিয়া হৈছে, আমি বিচাৰ টিচাৰ ইমান কৰা নাই, গাঁৱত যোৱাও নাই। গ'লে আকৌ আমাকো যদি হাৰাশাস্তি কৰে মাৰে, বিশ্বাসটো নাই। সেইকাৰণে আমি যোৱা নাই। আমি কৈছোঁ যে যাম, আমি গোটেইখিনি ফেমিলি লগ হৈ একেলগে বহি আলোচনাটো কৰিম কিহৰ কাৰণে পইচাটো লাগে। যদি জোঁৱাই ঘৰত দৰকাৰ হৈছে ইমান দিব লাগিব, সেই সময়টো নিদিয়ে কাৰণে সন্ধিয়া এনেকৈ মাৰি আৰু মাৰিছে যে এটা ঘৰত মাৰিছে, মাৰি আকৌ মাথাত পানী চানী ঢালিছে, ঢালি পেলাই চুচৰাই লৈ বেলেগ এটা ঘৰত লৈ যে ৰছীৰে ওলোমাইছে, সেইটো চিন চাপ আছে। চুচৰাই যে লৈ গৈছে সেইটো চিন চাপ আছে। সেইটো চিন চাপ আমাক OC ছাৰে ভিডিঅ' কৰাত মানা কৰিছে, কিন্তু ভিডিঅ'টো কৰিব পৰা নাই। কিন্তু যিখিনি লাগে ফাঁচি ওলোমাই থকা ভিডিঅ'খিনিও আছে, ফটোখিনিও আছে, আমি দি দিব। ছোৱালীজনীৰ নাম হ'ল বাতিছোঁ। এতিয়া আমি উচিত বিচাৰ বিচাৰোঁ। ল'ৰাটোক তাৰমানে যিখিনি কাণ্ড কৰিলে এইটোতো আমাৰ মতেতো থিতাতে এনকাউণ্টাৰ কৰি দিব লাগে। এনেকুৱা মহিলাক যোনে সন্মান কৰিব নাজানে তেনেকুৱা পাখণ্ডক আমাৰ অসমত জীয়াই থকাৰ কোনো অধিকাৰে নাই। গতিকে এতিয়া বিহিত ব্যৱস্থা কি লয়, আৰক্ষীৰ ওপৰত আমাৰ ভৰসা, কোনখিনি লয় সেইখিনি আমাৰ লক্ষণীয়। কিন্তু আমাৰ মতেতো উচিত বিচাৰ একদম খুব ইমিডিয়েট হ'ব লাগে।